নাৰী পুৰুষৰ সমানে অধিকাৰ লৈ সমাজত সদায় বিতৰ্ক থাকে। সমাজ বহু সলনি হৈছে, যদিও বা বহু কিছু প্ৰচলিত ধ্যান ধাৰণা আজিও সমাজত বিৰাজমান হৈ আছে। এতিয়াও সমাজে ক'ব বিচাৰে যে এজনী ছোৱালীৰ প্ৰধান লক্ষ্য হৈছে বিবাহ। আজিও এই ধাৰণাটো মানুহৰ মাজত কুসংস্কাৰৰ দৰে ৰৈ আছে। হঠাতে কয় যে ছোৱালী কুৰিতে বুঢ়ী। দেখা যায় আজিও 22 বছৰ বয়স হোৱা মাত্ৰকে ছোৱালীৰ ওপৰত অনেক ধৰণৰ চাপ আহিবলৈ ধৰে। কোনো ছোৱালীৰ অকণমান বয়স বাঢ়িলে তেওঁৰ পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ আৰু প্ৰতিবেশীয়ে নানান ধৰণৰ প্ৰশ্ন কৰে, যিটো অবিবাহিত ছোৱালীজনীৰ বাবে অস্বস্তিৰ কাৰণ হৈ দৌৰে। এই পৰক সীমাৰ ভিতৰতো বিয়া নোহোৱা ছোৱালীবোৰ সন্মুখীন হোৱা সমস্যাসমূহ হৈছে: 1 নম্বৰ, ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰাই কথাই কথাই প্ৰতিদিনে বহু মা পিতাই ছোৱালীজনী বিয়া হ'ব নোৱাৰাৰ বাবে সমনীয়া কাঢ়ি থকা শুনা যায়। অনেক সময়ত মা দেউতা তেনে চিন্তা দেখি ছোৱালীজনী নিজেই অপৰাধী জানি ভাবিবলৈ বাধ্য হৈ পৰে। 2 নম্বৰ, যেতিয়া সেই ছোৱালীজনী কোনো কামৰ প্ৰসংগত বাহিৰলৈ যায়, সেই ঠাইৰ লোকৰ মুখত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় যে কিয় তাই এতিয়ালৈকে বিয়া হোৱা নাই, যি প্ৰশ্ন ছোৱালীজনীৰ বাবে সঁচাই মাৰাত্মক অস্বস্তিৰ কাৰণ হৈ উঠে। 3 নম্বৰ, কোনো বিয়া ঘৰত বা কোনো অইন অনুষ্ঠানত যাওঁতে অবিবাহিত ছোৱালীজনী পৰে অস্বস্তিত। সেই ঠাইতে সন্মুখীন হয় প্ৰশ্নৰ তাৰ বাবেই তেওঁ হয় ঠাইত ভালদৰে খোৱা লোৱা আৰু ফূৰ্তি আনন্দৰ পৰা দূৰত ৰৈ যায়। 4 নম্বৰ, অকণমান বয়স হৈছে বুলি এতিয়া তেওঁ কেনে পোছাক পৰিধান কৰিব সেই লৈ হয় মনত অনেক দ্বন্দ্ব। বেছি ৰং চঙীয়া পোছাক পিন্ধিলে কোনোৱে আদেশ দিব নিপিন্ধিবলৈ, আৰু কোনোৱে ঠাট্টা কৰিব, ইটিং কৰিব। 5 নম্বৰ, যদি আৰু অকণমান বয়স বেছি হৈছে তেন্তে কাৰোবাৰ ঘৰৰ কোনো অনুষ্ঠানলৈ গৈ অস্বস্তিত পৰে ছোৱালীজনী। সেই অনুষ্ঠানত তেতিয়া তেওঁৰ সমবয়সৰ বিবাহিতা ছোৱালীজনী নাইবা তেওঁৰ বয়সতকৈ কম বয়সৰ বিবাহিতা ছোৱালীজনী গিৰিয়েকৰ লগত আহে, তেতিয়া তেওঁ বাৰুকৈ অস্বস্তিত পৰে, হীনমান্যতাত ভোগে আৰু নিঃসংগ বুলি মনতে অনুভৱ কৰে। আৰু এতিয়া আহিলে 6 নম্বৰ, যদি 22 বছৰ বাঢ়ি গৈ আৰু অলপ বেছি হৈছে, তেতিয়া ছোৱালীজনীৰ নিৰাপত্তা বিঘ্ন হোৱাৰ শংকা আহি পৰে। সেই মহিলাখিনি বহু অসৎ অভিপ্ৰায়ী পুৰুষে সহজলভ্য বুলি জ্ঞান কৰি নানান কুপ্ৰস্তাৱ দিবলৈ কুণ্ঠানুবোধ নকৰে। আনকি তেনে বয়সত বহু ছোৱালী অসৎ পুৰুষৰ চিকাৰত বলি হৈ পৰা দেখা যায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে অৱশ্যই শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।